হেল্ল' ফ্ৰেণ্ডছসকল, ৰিজু আছাম ইউটিউব চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনালোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়া বৃহৎ নিযুক্তি ঘোষণা কৰিছে। যিসকল ল'ৰা ছোৱালীয়ে 2 লাখ টকাৰ পৰ্যন্ত পাবলগীয়া আছিলে, সেইসকলৰ কাৰণে 18 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ'ব ইণ্টাৰভিউ 2 লাখ টকীয়া। আৰু যিসকলে গম পোৱা নাই, মোৰ চেনেলত যদি পোনপ্ৰথমবাৰ কাৰণে আহিছে, তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব আৰু মই দিয়া ভিডিঅ'বোৰ সকলো দিনাখন আপডেট পাই থাকিব। আৰু ভিডিঅ'টোৰ মাধ্যমেৰে যাওঁ ব'লক, কি কয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই। চাকৰি 18 ফেব্ৰুৱাৰীৰ পৰা ইণ্টাৰভিউ আৰম্ভ হ'ব। চল হৈছে নিৰ্বাচনৰ সময়ত আমি ৰাজ্যৰ জনগণক কৈছিলোঁ যে আমি 1 লাখ চৰকাৰী চাকৰি দিম, তাক আমি দিব পাৰিলোঁ। আৰু নতুনকৈ 35,000 চাকৰিৰ আমি বিজ্ঞাপন উলিয়াইছোঁ। মাইক্ৰ' ফাইনেন্স লোনৰ 25,000 টকালৈকে আমি NOC দিলোঁ। কেইদিনমানৰ ভিতৰতে 50,000 টকাৰো আমি NOC দিম। আমি যি ধৰণে ৰাইজক প্ৰতিশ্ৰুতি দিছিলোঁ, আমি আগবাঢ়ি গৈ আছো। আপোনালোকে দেখিছে আজি আমাৰ ইয়াতে বহু মহিলা আহিছে। সোণোৱাল ডাঙৰীয়াই খোৱাং উমেন পল্ট্ৰি প্ৰডিউচাৰ কোম্পানীৰ কথা কৈছে, পাই যায়। তাৰমানে 5 লাখ টকালৈকে আমি চিকিৎসালয়ত ট্ৰিটমেণ্ট ল'ব পাৰিম। উজলা গেছ পাই, তেলি ডাঙৰীয়াই ভাল কৰি বুজাই ক'ব। যদি বজাৰত গেছৰ দাম 900 টকা, উজলা গেছ পালে গেছৰ দাম 600 টকা, তাৰমানে 300 টকা কম। এখন কাৰ্ড ল'লে, কাৰ্ড হ'ল চাউল পালোঁ, চাউলৰ লগত আয়ুষ্মান ভাৰতৰ কাৰ্ড পালোঁ, আয়ুষ্মান ভাৰতৰ কাৰ্ডৰ লগত আমি কি পালোঁ, 300 টকাকৈ গেছৰ মূল্য কম পালোঁ। মোৰ ভৱিষ্যতে ইচ্ছা আছে যে অৰুণোদয় মই পোৱা নাই মানুহে বহুতে কৈ থাকে, হয়ো ইমানে পোৱা নাই। ভৱিষ্যতে মোৰ এইটো ইচ্ছা আছে যে যাৰ ঘৰতে ৰেচন কাৰ্ড আছে তাকে এটা অৰুণোদয় দি দিয়া। তেতিয়া সেই চিন্তাটো নোহোৱা হৈ গ'ল যে কোনে পাইছো নাই পোৱা, হিচাপ নিকাচৰ কথা নাই। যদি ৰেচন আছে অৰুণোদয় পাই গ'লো। ইয়াৰ লগত আমি আৰু এটা কাম কৰিব খুজিছো যে যিমান মানুহৰ ৰেচন কাৰ্ড আছে তেওঁলোকক আমি বীমা, প্ৰধানমন্ত্ৰীৰ বীমা আঁচনিৰ লগত জড়িত কৰিব খুজিছোঁ। তাৰমানে এক্সিডেণ্ট হওক, কিবা দুৰ্ঘটনা হওক, ট্ৰিটমেণ্ট কৰাৰ কাৰণে বা এক্সিডেণ্ট হ'লে, ঘূণীয়া হ'লে, মৃত্যু হ'লে আমি যাতে চৰকাৰৰ পৰা টকা পাব পাৰোঁ। আপোনালোকে প্ৰিমিয়াম দিব নালাগে। প্ৰিমিয়ামটো ৰেচন কাৰ্ড থকা পৰিয়ালৰ কাৰণে চৰকাৰে প্ৰিমিয়ামটো ভৰাই দিব, আপোনালোকে খালি সুবিধাখিনি পাব। তাৰমানে আজি আপোনালোকে চিন্তা কৰক, 1.5 লাখ ল'ৰা ছোৱালীক চাকৰি, তাৰ লগত মহিলাৰ মাইক্ৰ' ফাইনেন্সৰ লোন ৰেহাই, মিছন বসুন্ধৰাৰ জৰিয়তে মাটি বাৰী, যে যাৰ মাটি নাই তাক মাটি দিয়া কাম, তাৰপিছত মহিলাৰ উদ্যমিতা আঁচনি, তাৰপিছত যুৱকসকলৰ বাবে আত্মনিৰ্ভৰশীল অসম আঁচনি 18 ফেব্ৰুৱাৰীৰ পৰা ইণ্টাৰভিউ আৰম্ভ হ'ব। তাৰ লগত ৰেচন কাৰ্ড, তাৰ লগত আমাৰ জীৱন বীমা, তাৰ লগত উজলা গেছ, তাৰ লগত আয়ুষ্মান ভাৰত, আৰু শেষত গৈ তাৰ লগত অৰুণোদয়। ইমানবিলাক কাম আজি আমি আগবঢ়াই লৈ গৈছোঁ। তাৰ লগতে আমাৰ ডিব্ৰুগড়, তিনিচুকীয়া, শিৱসাগৰ, যোৰহাট, গোলাঘাট, ধেমাজি, লখিমপুৰ প্ৰত্যেকখন জিলাতে মেডিকেল কলেজ, এইমছ, ডাঙৰ ফ্লাইঅভাৰ, ডাঙৰ ৰাস্তা, আজি এফালৰ পৰা অসমখনৰ বিকাশৰ গতি আজি আমি ত্বৰান্বিত কৰিছোঁ। অলপ পিছত যুৱকসকলৰ বাবে আত্মনিৰ্ভৰশীল অসম আঁচনি 18 ফেব্ৰুৱাৰীৰ পৰা ইণ্টাৰভিউ আৰম্ভ হ'ব।